নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ R&D ফিচাৰী ফাৰ্মলৈ স্বাগতম জনাইছোঁ। বিজ্ঞানসন্মতভাৱে নতুনকৈ ফিচাৰী কাম ফিচাৰী বনাবলৈ চেষ্টা কৰিছোঁ। বন্ধু বান্ধৱীসকল, বাৰিষা হ'লে গাহৰি বাহিৰত ৰাখিবলৈ যথেষ্ট অসুবিধাৰ সৃষ্টি হয়। এইবাবে গঁৰালৰ প্ৰয়োজন হয়। খৰালি সময়ত গাহৰিক বালিচহীয়া মাটিত বান্ধি থ'ব লাগে। তেতিয়া কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। বালিচহীয়া মাটি হ'লে সিহঁতে যিবোৰ মল মূত্ৰ ত্যাগ কৰে সেইবোৰ খাই যায় আৰু যথেষ্ট পৰিমাণে বীজাণুমুক্ত হোৱা দেখা যায়। গাহৰিৰ কোনো অসুবিধাৰ সৃষ্টি হৈ থাকিবলৈ এইবাবে এনেকুৱা বালিচহীয়া মাটিত